সকলোৱে ওম নমঃ শিৱায় কয়। কেইদিনমানৰ আগতে মই এটা ভিডিঅ' চাইছিলোঁ ইউটিউবত, প্ৰেমানন্দ মহাৰাজ, আপোনালোকে তেওঁলোক ভিডিঅ' চাইছে চাগে। তেওঁ এটা কথা কৈছিলে যে ওম নমঃ শিৱায় সেই মন্ত্ৰটো সকলো মানুহে উচ্চাৰণ কৰিব নালাগে। সেইটো বহুত এটা হেভি মন্ত্ৰ হয়। আমি নৰ্মেল যিসকল মানুহ আছোঁ, তেওঁলোকে যদি শিৱক আৰাধনা কৰিব বিচাৰে, তেতিয়া ওম নমঃ শিৱায় সলনি শ্যাম সদাশিৱ বুলি উচ্চাৰণ কৰিবলৈ কৈছে। ডেইলি আপুনি যেতিয়াই মন যায় আপুনি তেতিয়াই উচ্চাৰণ কৰিব পাৰিব, শ্যাম সদাশিৱ। ওম নমঃ শিৱায় সলনি মানে ওম নমঃ শিৱায় যিটো মন্ত্ৰ, সেইটো মানে অলপ হেভি মন্ত্ৰ হয়। সেইটো সকলো মানুহে, আমাৰ নিচিনা সাধাৰণ মানুহে উচ্চাৰণ কৰিব নালাগে বুলি কৈছিলে তেওঁ প্ৰেমানন্দ মহাৰাজে। সেইকাৰণে মই উচ্চাৰণ কৰোঁ শ্যাম সদাশিৱ। আপোনালোকেও যদি শিৱক যদি পূজা কৰে বা আৰাধনা কৰে, তেতিয়া আপোনালোকে এইটো মন্ত্ৰ উচ্চাৰণ কৰিব পাৰিব, নিশ্চয় সুফল লাভ কৰিব।